আজি এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছো বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো বলক এতিয়া ৰাতিপুৱাৰ কাম বনখিনি কৰি আজৰি হলো এতিয়া গৰুক গা ধুৱাব চাব লাগিব তো ইয়াতে আজি যেহেতু আমাৰ ঘৰত গৰু নাই এটা গৰু আছে বাৰু তাকে নুৱাব লাগিব গৰুটো হৈছে এইটো ব্লগ বনাই আছে তাৰ পাছতে এতিয়া মামাহঁতৰ ঘৰলৈ যাম গৰু নোৱা চাবলৈ আপোনালোকক দেখাইছো ভিডিঅ'টোত কাম বালি বাই বহুত কাম কৰা ষ্টাৰ্ট কৰি দিছে চাওক ঘৰ মুচিছে কাম বালি বাই লাগিলে কন্টেক্ট কৰিব ধন্যবাদ বুদ্ধি কৰি কৰি বাইক নলও বুলি আইফোনটো ললে সেইটো আইফোন দেখিছেনে আইফোন ললে আৰু এতিয়া একেবাৰে বাইক লৈ আজৰি কি কম আৰু বেলেগ আৰু বিহু বুলি এক গালুৱাক নাৰিকল চুচিব লগাইছো কাৰণ একোটো কাম বন নকৰে ঘৰত বহি খায় সেইটো কাৰণে লগাই দিছো কামত আৰু ৰাতিপুৱা শুইতে আইতাই মোৰ ফেভৰেট তিতা কেৰেলা কাটি আছে ঘৰলৈ আহি কামত লগাই দিছো হেপী গৰু বিহু গৰুলৈ গৰুৰ বিহুৰ শুভেচ্ছা এই দুটা গৰু এটো ঘৰৰ গৰু আৰু এটো সন্মুখৰ গৰু সন্মুখৰ ঘৰৰ গৰু তো এই দুটা ব্লগ বনাত এক্সপাৰ্ট আৰু মায়ে ধুনা জ্বলাই আহিছে ৰাতিপুৱা বেলেগটো কাম বনা এয়া মোৰ পৰা পইচা লৈ গৈছে বাইকত তেল ভৰাবলৈ কাৰণ নিজৰটো ইনকাম নাই এয়া লোকৰ পইচা বিহু পাতিছে কি কবা ধন্যবাদ আৰু এটো এটা সেকেন্ড গৰু থাৰ্ড গৰু দুটা গৰুক দেখুৱালে এটো এটা থাৰ্ড গৰু ৰাতিপুৱা হৈতে গৰুৱে মোবাইল টিপি আছে ইনষ্টাত ফলো কৰি দিব সবে এটো নাই দি আৰু এয়া গৰুলে মালা বনাই আছে পিঠা খাবিনে এ গৰু বাবে ৰেডি কৰা বিহু কাপোৰ কি দিলে গৰু কি ক আৰু এটা হালদি ক হালি কাজ ভাইবা মন ওগুলো তো মাছ লাউ খা বেগরা খা বলি কই ও গুড দাঁত গিয়া লাউ খা গা লাউ খা এদিও এ খাই থাকিবি বিন কিবা পাবি গাইদে এয়া ৰেডি হৈ গল পিছি আছো মই গৰু নোয়াব কাৰণে ৰেডি হৈছো আৰু আৰু এজনী আমাৰ সুন্দৰী আইতা ইছৰাম কম সুন্দৰী নে মই বেছি চাল নালে আমাৰ গৰুটো অলপ মাহ হালধি খালি দিছো গৰু বিহু আৰু এয়া এতিয়া গৰু অলপ ডাঙৰ হৈছে এজনী মাত কি লাগিলে অলপ ডাঙৰ হয় সোনকালে লাউ খা
এয়া সন্ধিয়া গৰু ঘৰলৈ আহিলে নতুন ৰছী দিয়া হয় তো ইয়াতে মাহ হালধি সানি এতিয়া ৰ'দত শুকুৱাই থোৱা হয় মাহ হালধি ঘৰত ছটিওৱাৰ বাবে আৰু এতিয়া মই মাহ হালধি সানিলো গা ধুই লওঁ তাৰপিছত লগ পাইছোঁ জাষ্ট ফ্ৰেছ হৈ গ'লো আৰু দিনটো আজি কি কৰে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক জনী চাওক একদম বিহুত সাজি কাচি আহিছে চাও পিছফালে চাও বা এতিয়া জেঠাই জেতুকা পিচি আছে আমি জেতুকা চাবলৈ যাওঁ গৰু বিহু দিনাখন জেতুকা পটাত পিছে কিন্তু আমাৰ পটা নাই মানে পটা নাই পটা আছে পটাত পিচিবলৈ বৰ কষ্ট হয় বহুত কষ্ট মিক্সিত লগাইছো কষ্ট পটাত পিচিবলৈ কষ্ট সেইটো কাৰণে মিক্সিত দি দিছে আজি গৰু বিহু আজিৰ দিনত এসাঁজে শাক বিচাৰি খাব লাগে পাবলৈ নাই অসমবাসীলৈ ৰাঙালী বিহুৰ শুভেচ্ছা থাকে গৰু বিহু দিনাখন জেতুকা সানিব লাগে বৰষুণ দিব লাগে বৰষুণ নিদিলে ৰ'দ দিছে কাপোৰখনি গোলা নপৰিলে এইবাৰ সাপ বেছিকৈ হ'ব মোৰ টেনচন মই নিজে একো কৰিব পৰা নাই চব জেতুকা সানি আছে আৰু এতিয়া মই মামাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু এতিয়া আমি দুজনী অলপ ওলাই যাওঁ একপাক ফুৰি আহোঁ মা কিয় অহা নাই ইজনী মোৰ মাহীৰ ছোৱালী হাই কৈ দিয়া পাপা ক'ত আছে কপৌ ফুল পৰা কি কৰে কপৌ ফুল পৰা উঠাইছো আকৌ ফটো দৰ্শক দে আগৰ পৰা কৰি দিয়া মায়েতো ইমান কথা নকয় তুমি ক'ৰ পৰা শিকিছা ইমান কথা এজনী নাচনীৰ পোষ্টটো চোৱা ক'ৰ নাচনী ৰমাৰী বোলে আৰু এয়া কপৌ ফুল লৈ আহি আছো মামীয়ে মৰমতে কপৌ ফুল এপাহ দিলে কি হয় কি হয় আমলি পৰুৱা টোপ এইটো মানে আমাৰ বিহুত এইটো ট্ৰেডিশ্যনেল হিচাপে আৰু আমি প্ৰত্যেক বছৰে খাওঁ বিহু খাব তুমি মতাই নাই দেখোন আমাক আৰু ঘূৰি ঘূৰি বহুত ভাগৰ লাগিলে অলপ টাইম শুই গ'লোঁ টোপনি গ'লোঁ গমেই নাপাওঁ আৰু এতিয়া লগৰটোৱে ফোন কৰিছে ফটো উঠিবৰ কাৰণে তো এতিয়া ৰেডি হৈ লওঁ তাৰপিছত লগ পাই আছোঁ আৰু এতিয়া কপৌ ফুল লগাবলৈ দুপাহে আছে দুজনীৰ কাৰণে তো ভাইটিয়ে কাটি দি আছে থেংক ইউ আৰু টিকলুজনীও সাজি কাচি ৰেডি হৈ গ'ল কেমেৰামেনলৈ পানী লৈছোঁ আৰু এতিয়া যাওঁ বাই বাই আৰু কেমেৰামেন গাড়ীৰ ভিতৰত বহি আছে মই দেখাই নাই লগ পানী বটল মোক যাতে ভাল ভাল ফটো খাই দিয়া তুমি আমি লোকেশ্যন আহি পাই গ'লোঁ এয়া চব নাচনী সাজি কাচি ৰেডি হৈ আছে আৰু এজনী টিকলি মাক আহি ৰখি আছে ওচৰতে ঢোল চোল লৈ ফটো উঠাব আৰু এইটো হৈছে ভায়েক
ভাল হৈছে এয়া ফটো উঠি আছে নেক্সট টিংকু আৰু ৰাতুন্দা আমাৰ ফেমাছ বৰলগাই কোনোবা যদি আছে ছোৱালী যোগাযোগ কৰিব আৰু এইটো হৈছে প্ৰফেচনেল কেমেৰামেন ৰক্তিম হাজৰিকা ইনষ্টা আৰু এফবিত মই লিংকটো দি দিম আপোনালোকে চাব বহুত ধুনীয়া ফটো উঠাই সি পৃথিৱীৰ চব ছোৱালীকে ভালকে ফটো উঠাই কিন্তু মোক এনেকুৱা বেগে ফটো উঠাই আজি যদি ভাল নহয় তাক কি কৰিম মই চলি আছে এখন হৈছে আমাৰ ঘৰৰ ওচৰতে থকা ফাৰ্ম তো এই ফাৰ্মতে সকলোবিলাক ছোৱালী ফটো উঠিবলৈ আহে তো আজি আমিও আহিলোঁ ফটো উঠিবলৈ উজাক জেগা ভদু নাচালেনো আৰু চালে কি জানি জগত লাগে বাদু আৰু এয়া ভিডিঅ' বনাই আছে আমি ভাবি আছিলো আমাৰ তিনজনীক কোনে এটা ৰিলছ বনাই দিব তো ফাইনেলি ই আহি গ'ল ভগৱানে পঠাই দিছে তাক ডিউটি হিচাপে তো ই আহি গ'ল এতিয়া আমি ৰিলছ বনাই লওঁ আমাক কেনেকুৱা লাগিছে তুমি কিবা এটা কোৱা একদম ধুনীয়া লাগিছে ধুনীয়া নাচনি তুমি কেনেকৈ খবৰ পালা যে আমি ইয়াত আছো তাৰপৰা দেখিলো ৰাস্তাৰ পৰা আচ্ছা থেংক ইউ আহা লেটছ বনাই দিয়া আমি ফটো উঠিব আহিছিলো ফাৰ্মলৈ কিন্তু ভাইটি গুচি গ'ল ভাইটি গুচি যোৱাৰ পিছত এতিয়া এখন স্কুটিত 3.5জনী উঠিছো আৰু এখন স্কুটিত 3জনী উঠিছো জানো চুচুৰি মানত পৰিব দিয়া চুচুৰি মানত পৰিব এখন স্কুটিত 3জনী উঠাই দি আছে আমাক আৰু এয়া গৰু বিহুৰ দিনাখন তেল পিঠা মায়ে বনাই আছে এয়া খেৰ ঘোলা ভাং আৰু মাখিয়তী দি সন্ধিয়া টাইমত এয়া ঘৰত জাগ দিয়া হয় আৰু অফ টাইম হে জেতুকাখনা আৰু এয়া মই জেতুকা লগালো আৰু এয়া অনন্যাই খনা পিছফালে মেহেন্দি আছে এয়া মায়ে গোটেই ঘৰতে হালধি পানী ছটিয়াইছে আৰু এই জেতুকা সানি হৈ গ'ল এটা হাতত মই নিজে সানিলো আৰু এটা হাতত তাই সানি দিছে এতিয়া মই এনেকে বহি থাকো আৰু কাম বনটো নাই